তনু তনু উঠা আকৌ কলেজ নোযোৱা নেকি উঠা আকৌ বহুত দেৰি হ'ল নহয় উঠা উঠা আহা মই চাহ বাকিছো অকমান শুব দিয়া না কিয় ডিস্টার্ব কৰি আছা যোৱা অকমান শুবলৈ দিয়া মার 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 এই 6 মার মার ও গড এই সব মানে দৌৰ বল অকমান শান্তিত শুবলৈ নিদিয়ে ও 8:30 ও গড আৰে লাহে লাহে এই দৌড় দৌড় দৌৰ দৌড় বলটো আন দুই রান দৌড় দৌড় দৌৰ বল তনু হৈছে নে তোৰ প্ৰীতি গেটতে ৰখি আছে বৌ মই আহিলো তোৰ যে সদায় সদায় ইমান দেৰি হয় আহিলি তানিয়া ও হলদে এবার কিনো কৰিব ভাই ইউ ব্লেডি ইডিয়েট নিজকে কি বুলি ভাবিছা চকুৰে নেদেখা নেকি অভদ্ৰ আবে গালি দিছে ও আকৌ ইংলিছত ছোৱালী কেনেকে কথা কয় নাজানা নেকি কি হৈছে হা প্ৰবলেম কি ৰাস্তাত খেলিলে হয় নেকি ৰাস্তাটো কিনি থৈছে নেকি আপুনি তনু হোৱাট ৰাবিছ ছোৱালীৰ লগত কেনেকে কথা কয় নাজানা নেকি এখেতৰ ইংৰাজী দেখোন ডেলত দৰে চলে কিহেৰে ভাত খাইছে আপুনি হাতেৰে ও সরি চামুচেৰে তানিয়া আহিছনে তই এইবোৰৰ লগত কাজিয়া কৰি একো লাভ নাই ধনী মানুহে চামুচেৰে ভাত খায় নেকি তো আকৌ সেই চবৰ লগত কোনে কথা কয় লোৱা দেউতাৰ কথাটোতো তুমি জানাই মায়েনো অকলে কিমান চম্ভালিব ময়ো যদি কিবা এটা কাম পালো হয় মই বাৰু কিবা খবৰ পালে জনাম দিয়াচোন গুৱাহাটীলৈ কেতিয়া যাবা কাইলৈ যাম চাগে ৰিজাল্ট কেনে ভেৰি গুড ইউ তাৰ মানে মোক পিছা কৰি ফুৰিছ কি লাগে সভ্য আজি শ্বপিং মলতো দেখিছিলোঁ তোমাক তাৰ মানে শ্বপিং মলৰ পৰাই পিছা কৰি ফুৰিছ কি লাগে হা ভুল বুজিছে আপুনি মইহে ভুল বুজিলোঁ মইহে ভুল বুজিলোঁ আৰে তেনে কি যে কৰি থাকা বল চৰাই সজাত সোমাইছে সুন্দৰ ৰুদ্ৰাক্ষ পৰীক্ষিতে এনেকুৱা নিউজে খুব পচন্দ কৰে হেল্ল' নিশাই কৈছানে হয় কৈছো তুমি জবটোৰ কাৰণে গুৱাহাটী আহিব লাগিব ঠিক আছে হেল্ল' তানিয়া ৰাজাইচোন বহুত ভাল কাম কৰে ৰাজা যে সেইদিনা তোমাৰ লগত কাজিয়া কৰিছিল আজি ৰাস্তাত ভিক্ষাৰীক খানা বিলাই আছিল মই অলপ আগতে দেখি আহিছোঁ সেইটো বস্তু ল'ৰা কেইটাও বৰ কষ্টত আছে হ'ব দে আমি যাম চাহ খা এইবোৰ কৰি তই কি পাবি নিজে কেনেকৈ চলিছে তাৰ হিচাপ নাই চা নয়ন বুজি পাওঁ মই সিহঁতৰ দুখ মা দেউতা নোহোৱাকৈ ডাঙৰ হৈছোঁ হ'ব দে ভাই ভাই চাচোন চা না কিনো চা আপুনি মই তোমাকে লগ কৰিব আহিছোঁ কিয় মই তোমাক ভুল বুজি আছিলোঁ সেইদিনাও তোমাক বহুত বেয়াকৈ কৈ দিলোঁ আচলতে মই তোমাক বেয়া ল'ৰা বুলি ভাবিছিলোঁ হ'ব দিয়ক মই এইবিলাক ধৰি থকা নাই একাপ কফি খাবলৈ যাবা নেকি নালাগে দিয়ক আমাৰ চাহেই ভাল দাদা চাহ একাপ দিব দাদা বাইদেউ ভালকৈ একাপ চাহ দিয়ক বহক থেংক ইউ
হাই মই তানিয়া মই ৰাজা, ই নয়ন, ই আকাশ, ই চমৰ। হেল্ল' হয় মই জাষ্ট নামিছোঁ। মই ৰাজা। হেল্ল' তানিয়া ৰাজাই চোন বহুত ভাল কাম কৰে। হ'ব দিয়ক, মই এইবিলাক ধৰি থকা নাই। তনু 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 হা কি হ'ল চক খাই উঠিলা যে? নাই বৌ এনেই লোৱা চাহ একাপ। কি হ'ল আজি এখন চাৰু দেখা দেখি নাই? আজিকালি ক'ত সি আমাৰ লগ হ'ব? সি আজিকালি ধনী মানুহৰ লগতহে ঘূৰে। কি হ'ল, কি কৈ আছ? নাই দে একো। কি হ'ল ইমান দেৰি হ'ল যে? আমি ক'লৈ আহিছোঁ? তুমি ভাল ক্ৰিকেট খেলা, স্পৰ্টছৰ ক্লাবত তোমাক নাম ভৰ্তি কৰাই দিম। এইবোৰ কিয় কৰিব লাগে? হেল্ল' অঁ ভণ্টি ক। পালিনে? মই পালোহি। ভালে ভালে গৈ পালিনে? কেতিয়া গৈ পালে সুধ। এইমাত্ৰ। তহঁতৰ ভালনে? আমি ভালে আছোঁ দে। এতিয়া ক'ত আছে সুধচোন। এতিয়া ক'ত আছোঁ তই? গাড়ীৰ পৰা নামি অফিচলৈ গৈ আছোঁ। এতিয়া ৰাখোঁ। বাৰু দে। তই যে এইবোৰ কি কৰি আছা মই একো বুজি পোৱা নাই। তাৰ দৰে গুণ্ডা এটাৰ লগ লাগি নিজৰ বদনাম কিয় কৰি ফুৰিছ তই? সি বেয়া ল'ৰা নহয় ধৃতিস্মিতা, তাৰ ভাল গুণবোৰ কোনেও দেখাই নাই। ৰাস্তাৰ গুণ্ডা এটাৰ কি ভাল গুণ থাকিব পাৰে? আছে, মানুহক নজনাকৈ যিটি কথা ক'ব নেপায়। আৰে তনু ৰ। এইটোৱে নেকি অফিচ? অঁ, এইজনীও চাগে নতুনকৈ আহিল। গ'ল আৰু এইজনী। অসহ্য লগা হৈছে এইবোৰ দেখি দেখি। কিবা খং উঠিব নহয়? কামবোৰ কেনেকুৱানো? কাম নকৰোঁতে মোক 1 লাখ টকা দিলে যে। শুনিছোঁ আপোনাৰ ঘৰৰ অৱস্থাও ভালে নাথাকিছে, সেইবাবে মই আপোনাক টকাটো এডভান্সত দিয়ালোঁ। তাৰ বাবে বহুত ধন্যবাদ। পাৰি এওঁক ৰেডি কৰা। নাহিবা মোৰ কাষলৈ, মোক বচাওক। ঐ আহি আছোঁ ৰ মই। ঐ ক'লৈ যা? ঐ যিটি কাম নকৰিবি। ভয় নকৰিবা, একো নকৰোঁ মই। কোনে আনিলে তোমাক? এয়া মোক কলৈ লৈ আহিলা অনিৰ্বাণদা? কিয় কৰিলা মোৰ লগত এনেকুৱা? মই তেনেকুৱা ছোৱালী নহয়। প্লিজ যাবলৈ দিয়া মোক। ই তাই একেবাৰে সতী সাবিত্ৰী হ'ব। ঐ বুঢ়া বাপেৰৰ কথা ভাব। আৰু শুন, আমি তোক 1 লাখ টকাত কিনি লৈছোঁ, পাহৰি গ'লি নেকি? আহা মোৰ লগত। এইক আমি 1 লাখত কিনি লৈছোঁ। এই অনিৰ্বাণে এবাৰ কিনা বস্তু বেলেগক নিদিয়ে। নাজানো আৰু সি এইবোৰ কি কৰি ফুৰিছে। হ'ব দিয়া, সি আহিলে মোক ফোন কৰিবলৈ দিবা।
আহক। আহক বহক। মইতো খোৱা লোৱা বাহিৰতেই কৰোঁ। ৰ'ব মই কিবা এটা খোৱা বস্তু লৈ আহোঁ। এইবোৰ কি কৰিলা ৰাজ? সহ্য নহ'ল মোৰ, চাই থাকিব নোৱাৰিলোঁ। সিহঁত বেয়া মানুহ, সিহঁতৰ লগত লাগি কি কৰিব মোক? ৰাজাই এইবোৰ কথা ভয় নকৰে। চাম নহয় কোনে কি কৰে। ইমান অবুজন কিয় হৈছা ৰাজ? কামটো কৰাৰ আগতে মোক এবাৰ জনোৱা হ'লেও হয়। আৰে তুমিয়েই ভাল মানুহ হ'বলৈ কোৱা, ভাল কাম কৰিবলৈ কোৱা, তাকেই কৰিছোঁ মই। ভাল কাম কৰা আৰু মানুহক বচাবলৈ গৈ বৰালৰ বা ভাঙিয়া দুটা বেলেগ। আৰু তুমি 2 নম্বৰটোহে কৰিলা। এইবোৰ কৰাৰ কি দৰকাৰ আছিল? বৌ, দাদাৰ কি হৈছে? মোক দেখি নামাতিলে যে? দাদাই তোমাক বেয়া পাইছে। কিয়? সকলোৱে জানে ৰাজা গুণ্ডাৰ কথা। তুমি কিন্তু তাৰ লগত ঘূৰি ফুৰাটো আমি বৰ ভাল দেখা নাই। বৌ, তাৰ নাম ৰাজবীৰ। মানুহে কি বুলি মাতে সেইটোনো কিয় লাগে? নামতনো কি আছে, কামতহে। সি কামতো বেয়া, অসভ্য এটা। নহয় বৌ, সি ভাল ল'ৰা, তুমি লগ পালে গম পাবা। হ'ব হ'ব, গুণ্ডা এটাৰ হৈ ইমান গুণ গাব নালাগে। আৰু ৰবাচোন, গুণ্ডা এটাৰ হৈ যে তুমি ইমান গুণ গাই আছা, কথা কি? নে কিবা? এই বৌ, কি যে কোৱা এইবোৰ? ভুল নকৰোঁ বুলিও ভুল কৰা সময় এয়া। খোজবোৰ সাৱধানে দিবা। আপোনাৰ ফোন আহি আছে, ৰিচিভ নকৰে কিয়? কি হৈছে আপোনাৰ? এটা কথাও কোৱা নাই। বাক কালিৰ পৰা কল কৰি আছোঁ, এতিয়ালৈকে ৰিচিভে কৰা নাই। তাই চাগে কিবা কামত ব্যস্ত হৈ আছে অ', সেই কাৰণে চাগে ফোন ধৰা নাই। সময় পালে তাই নিজে কৰিব দে। নিশাই মনটো মাৰিয়ে থাকে অ'। হয় নেকি? তই পিছে কি কৰিম বুলি ভাবিছা? এবাৰ ৰুদ্ৰাক পৰীক্ষাটোক লগ পাব লাগিব। আমাৰ কামত টাং গাৰাব নাহিব ৰাজাবাবু। কি পাৱ এইবোৰ কৰি? আমি নাৰীক সন্মান কৰোঁ, আৰু তই? সন্মান? আপুনি যি নাৰীক সন্মান কৰে না, সেই নাৰীয়েই আজি মোক এয়া বনাই দিছে। পাহি পাহি, তুমি আমাৰ বহুত পচন্দৰ। ভাল পাওঁ। আৰু তই লেডিজ চালা? তই ছোৱালী ভাল পাব আহা? তই লোকৰ বিচনাত শুবলৈহে জন্ম লৈছ। নিশা, আমাৰ ঘৰ ক'ত? ব'লা তোমাক ঘৰত থৈ আহোঁ। নাই, মই ঘৰলৈ নাযাওঁ। ঘৰলৈ গ'লে মই জীয়াই থাকিব নোৱাৰিম। প্লিজ ইয়াতে কিবা এটা কাম বিচাৰি দিয়ক। তোমালোকৰ ঘৰখন ইমান ভাল, লগতে তোমাৰ দাদাৰো। তোমালোকৰ ছ'চাইটিৰ এটা নাম আছে।
আৰু তুমি সেই ৰাজানে কি বোলা গুণ্ডাটোৰ লগত ঘূৰি তোমাৰ লগতে নিজৰ ঘৰখনৰো বদনাম কৰিছা। আপুনি উভতি আহিল যে? মই আৰু তানিক লগ নকৰোঁ। মোৰ লগত থাকিলে তাইৰো বদনাম হ'ব। মই বেয়া ল'ৰা। কোনে ক'লে আপোনাক বেয়া বুলি? আপুনিতো বহুত ভাল, সেয়া প্ৰমাণ কৰক। তানিয়াক লগ কৰক। জীৱনটো উপভোগ কৰিবলৈ আহিছোঁ। কাৰোবাক প্ৰমাণ কৰিব লাগে বুলি একো কথা নাই। ৰিজাল্ট কেনে? বিচাৰ তাইক। ভালদৰে খেলিব, শুভেচ্ছা থাকিল। ভালদৰে থাকিবা। তানিয়া, ধন্যবাদ। আজি তোমাৰ কাৰণেই মই ইমানখিনি কৰিব পাৰিছোঁ। হ'ব দিয়া, ধন্যবাদ দি মোক সৰু কৰিব নালাগে। ভালকৈ খেলিবা, বেষ্ট অফ লাক। হেল্ল'। আকাশ, শুনচোন, মোক ক্ৰিকেট টীমত চিলেক্ট কৰিছে। বাহিৰত খেলিবলৈও নিব বোলে মোক। মই জানিছিলোঁৱে তোমাৰ চিলেকশ্যন হ'ব বুলি। পাৰ্টি দিব লাগিব দেই। হ'ব হ'ব। ৰাজ, মই তোমাক এটা কথা ক'ম বুলিও ক'ব পৰা নাই। কি কথা কোৱা? মানে মই তোমাক ভাল পাওঁ। তানিয়া, কি কৈছা এইবোৰ? মই তোমাক বন্ধু বুলি ভাবিছিলোঁ। মই নিশাক ভাল পাব লৈছোঁ। তুমি প্লিজ বেয়া নাপাবা। কংগ্ৰেচুলেশ্যনছ। কথাটো শুনি বহুত ভাল লাগিল। তোমাকতো চাগে আৰু লগেই নাপাম। লগ পাওঁতে এখন চেল্ফিয়ে উঠি লওঁ। আৰে তানিয়া, আহ তয়ো। হেল্ল'। কি? কেতিয়া? মই আহি আছোঁ ৰ'বা। ৰাজ, তত ৰচোন দেই। আমাৰ লগত গাদ্দাৰী? হা? ইমান সাহস? এই নিশা। জীৱনৰ হেঙুলীয়া পথত তোমাক এনেকৈ লগ পাই যাম বুলি কেতিয়াও ভবা নাছিলোঁ। আৰু জনা নাছিলোঁ যে তুমি মাথো মোৰ জীৱনত স্মৃতি হৈ ৰ'বা। বিক্ৰী কৰিবলৈ অথবা কোনোবাই কিনি ল'বলৈ নাৰী কেতিয়াও পণ্য সামগ্ৰী নহয়। কোনো অনিৰ্বাণে কোনো নিশাক কিনি ৰাখিব নোৱাৰে। নাৰী শক্তি হ'ব লাগিব। আজিৰ নাৰীয়ে সৃষ্টি কৰাৰ লগতে ধ্বংস কৰিবও শিকিব লাগিব। নহ'লে মোৰ দৰে হেজাৰজনী নিশা ৰঙীন আন্ধাৰৰ পৃথিৱীত হেৰাই যাব।